Welcome to my channel Aka. আমি আজি দেখাবলৈ চেষ্টা কৰিম আজিৰ পৰা 35-40 বছৰ আগত মোৰ এই জায়গাটো জন্ম হৈছিল। গতিকে এই জায়গাটোত আপোনাৰ আমাৰ দেউতাহঁতে কেনেকৈ কৰিছিলে কেনেকৈ খেতি কৰিছিলে এই জায়গাটো বহুত ভোগালী জায়গা হয়। গতিকে আপোনাৰ চাৰিওফালে দেখিছে ইয়াত আপোনাৰ খেতি হয়, ইয়াত ধান খেতি হয়, আলু খেতি হয়, বিভিন্ন ধৰণৰ খেতি হয়। গতিকে আজিৰ পৰা 35 বছৰ আগত দেউতাহঁতে কেনেকৈ ইয়াত জীৱন নিৰ্বাহ কৰিছিল তাৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম, লগতে আপোনালোকক আমি দেখুৱাব চেষ্টা কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা থাকিল। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি আমি দেখিবলৈ সক্ষম হওঁ, এইটো আমাৰ ৰোডটো আছিলে আজিৰ পৰা 30-40 বছৰ আগত আমি ইয়াত দেউতাহঁতে ইয়াতে আছিলে। ইয়াত আপোনাৰ প্ৰায় কমচে কম 10-12 ঘৰ মানুহ আছিলে। গতিকে এইখিনিতে এতিয়া দেখিবলৈ পাইছোঁ একদম পানী হৈ গ'ল দেই। ইয়াত হ'ব ইয়াত এখন ৰাস্তাত পানী হৈ গৈছে, মানে অলপ ৰাস্তাটো বনোৱা নাছে ন, এতিয়া গতিকে মানুহবিলাক নাই এতিয়া যিহেতু, গতিকে ইয়াত অকণমান প্ৰব্লেম হৈ আছে। গতিকে ইয়াত আপোনাৰ এইখিনি এখন ফাৰ্ম খুলিলে, এখন ফাৰ্ম দেখোন। গতিকে এইবিলাক আমি চেষ্টা কৰোঁ চাব। দেখিবলৈ পাইছে এইবিলাক থান বুলি কয়। গতিকে সেই থানখনৰ বিষয়ে আমি ভৱিষ্যতে চাব চেষ্টা কৰিম। গতিকে এতিয়া আমাৰ জেগাটো বহুত মানে বেয়া লগা হ'ল, কাৰণ বহুত এখন জংঘল হৈ আছে। গতিকে দেখুৱাবৰ কাৰণে অলপ যদিও মানে জেগাখন বৰ জংঘল এতিয়া বৰ্তমান জংঘল হৈ আছে, কাৰণ ইয়াত বহুতে আগতে খেতি কৰিছিলে। এতিয়া ধৰক খেতিৰ প্ৰভাৱটো লাহে লাহে কমিছে যদিও বহুতে ইয়াত খেতি আৰম্ভ কৰিছে। যেনেকৈ আমি দেখিবলৈ পাইছোঁ এইখন আমাৰ লগৰ ল'ৰাই ফাৰ্ম কৰিছিলে। ফাৰ্মখনৰ বিষয়ে অকণমান জানিবৰ কাৰণে তেওঁক আমি এতিয়া লগ পাওঁ যদি নিশ্চয় আমি অকণ জানিব চেষ্টা কৰিম। লগতে এইখিনি আছিলে এটা স্পট ভিডিঅ' আমাৰ ঘৰ আছিলে। গতিকে এইখিনিতে আমাৰ দেউতাহঁতে ইয়াতে যথেষ্ট মাটিও আছে আমাৰ এইখিনিতে খেতি কৰে। এইখিনি খেতি কৰা জেগাবিলাক কিন্তু এতিয়া বৰ্তমান বহুত দিন ধৰক কৰা নাই খেতি। গতিকে ইয়াত অন্য বিভিন্ন ধৰণৰ মানুহে খেতি কৰে। বৰ্তমান ধান খেতি হয়। আৰু এইফালেতো আপোনাৰ এইখন ডাঙৰ ফাৰ্ম, এখন ডাঙৰীয়া মানে এখন থান আছে। থানখনক দেখুৱাবৰ কাৰণে আমি বেলেগ এটা ব্লগ আমি আৰম্ভ কৰিম। গতিকে এইখিনিতে এখন ৰিচেণ্টলি এখন ফাৰ্ম আৰম্ভ কৰিলে এজন মোৰ লগৰ ল'ৰা। গতিকে তেওঁ বোলো আমি যাম, আমি কেনেকৈ তেওঁ ফাৰ্ম আৰম্ভ কৰিলে, তেওঁৰ লগত কোনোবা আছে নেকি, গতিকে আমি জানিব চেষ্টা কৰিম। গতিকে আমি অকণমান বেলেগ বস্তু আমি চাবৰ কাৰণে চেষ্টা কৰিম। ব'ল Never give it up and never feel alone. You never give it up and never feel alone. আমাৰতো এইখিনিতে অকল ঘৰেই আছিলে, এইখিনি ঘৰ আছিলে। কিন্তু আমাৰ ঘৰৰ পৰা আমাৰ যিখন পুৰণা মৰণাগুৰি বুলি কয়, গতিকে গাঁওখন অকণমান দূৰত। গতিকে গাঁওখন আছিলে আপোনাৰ প্ৰায় ইয়াৰ পৰা ধৰক প্ৰায় 600 মিটাৰ দূৰত। গতিকে আমি সেই গাঁওখনলৈও যাম। গতিকে গাঁওখনৰ অলপ পৰিস্থিতি আমি দেখাব চেষ্টা কৰিম। গতিকে আমি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, লগতে ভিডিঅ'টো সম্পূৰ্ণ চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ লগতে কমেণ্ট কৰিব বুলি আশা থাকিল। গতিকে অকণমান আমাৰ পুৰণা গাঁৱৰ অলপ পৰিস্থিতিৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। গতিকে ব'লক ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। এইখিনিতে আমাৰ এইখিনি আমাৰ নিজৰ কাকাহঁতৰ এটা মেয়াৰ আছিলে। আমাৰ মা দেউতাহঁতৰ এইটো মেয়াৰ হয়।
আমাৰ যিখন পুৰণা মৰাকুৰি, গতিকে এই মৰাকুৰি আমি আহি পাই গ'লোহি। গতিকে আমি এইখনৰ পৰা আমাৰ যিখন অৰিজিনেল মৰাকুৰি, আমাৰ যিটো ওপৰ মৰাকুৰি বুলি কয়, ওপৰ মৰাকুৰি এইখনৰ পৰা আৰম্ভ হ'ব। গতিকে আমি মৰাকুৰি অকণমান ব্লগটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। লগতে আমাৰ গাঁৱৰে কেইজনমান ইয়াতে থকা শাক খেতি কৰে, গতিকে তেওঁলোকৰ লগত আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। তেওঁলোককো আমি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক তেওঁলোকৰ খুৰা কেনেকুৱা লাগে ইয়াত আপোনাৰ? আগৰতো আমিতো সৰু থাকোঁতে ধৰক এওঁ বয়সত এওঁকো সৰুতে আমি মধুপুৰলৈ গুচি গ'লোঁ। গতিকে ইয়াত কেনেকুৱা লাগে থাকি পেলাই এতিয়া বৰ্তমান? ভাল লাগে ন? খেতি বাতি বহুত ভাল খেতি বাতিও আছে আমাৰ। হয়, সেইকেইটা কাষতেতো কয় নেকি খগেন খুৰা কওক কিবা এটা। আগতে এয়া নদীয়ে যেতিয়া ভাঙি লৈ গুচি গ'ল, হয়, ডাঙৰ গাঁও আছিলে, হয়, ঠাণ্ডাখন 3 জেগালৈ গ'ল, হয়, মধুপুৰলৈ গ'ল, লাবিললৈ গ'ল, হয়, আমি ইয়াতে আছোঁ। হয়, মানে ইয়াতো আপোনাৰ 3 জেগাত গুচি গ'ল। ক'ত গৈছিলে তেওঁলোক? মধুপুৰ গ'ল, লাবিললৈ গ'ল, ইয়াতে থাকিলোঁ। দেখুৱালোঁ দেই, সেই আপোনাৰ এইখিনি লাও খেতি কৰিবলৈ থৈ দিছে। সেয়া আপোনাৰ আমাৰ গাঁৱৰে এজন খুৰা, বুলেন খুৰা বুলি কওঁ, তেওঁ অকণমান খেতি কৰিলে, অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। লগতে এইখিনিতে খুৰা আপুনি একোনে কৰিলে আৰু নাই কৰা? ব'লক আপোনাৰ লগত যাওঁ, অকণমান আপোনাৰ বিষয়ে অকণমান দেখুৱাওঁ ন। খেতি দেখিবলৈ পাইছে আমাৰ এজন খুৰাই কৰিছিলে মৰাকুৰি ঘৰত। গতিকে ইয়াত খেতি মানে খেতি ভগৱান খেতি, এতিয়া ভগৱান খেতি। ইয়াত আপোনাৰ এতিয়া মানুহবিলাক বৰ ভুল হ'ল। আগৰ মানুহবিলাকে আগত ইয়াত খেতি মানে এনেকুৱা খেতি কৰে ন। গতিকে খেতি ধুনীয়া আপোনাৰ এতিয়া এই জংঘল ইয়াত আপোনাৰ জংঘলেই নাথাকে আগতে। গতিকে মাটি ধুনীয়া, কিন্তু মানে অলপ মানুহবিলাক অলপ ধৰক মানে খেতি অলপ কমাই কৰিব লৈছে। কিন্তু খেতি কৰিলে এতিয়া দেখিছে পানীয়ে দিগদাৰ কৰিছে, অলপ পানীৰ প্ৰব্লেম হয়। কিন্তু এতিয়া তামান খেতি লগাই থৈছে দেই। এইকাৰণে আমাৰ মানে কিমান আপোনাৰ কচু কিমান উৎপাদন ইয়াত? 3-4 কঠামান ন? আচ্ছা, আপোনাৰ ইনকামটো যথেষ্ট হয় ন? লাভৱান হয়তো মানে ইয়াত আমাৰ দেউতাহঁতে কৰে, কিন্তু এতিয়া মানে কি হ'ল অলপ দূৰ হ'ল ন। গতিকে ইয়াত কিমান পাতি মানুহ? 30 পাতিমান ন? আজি দুটালি দি হৈ গ'ল ন? ঠিক আছে, হ'ব। আমি গুরু খত্র না